আজি আমি এই ভিডিঅ'টোত ক্লাস 7 মিন মিডিয়ান মোড আৰু ৰেঞ্জ কেনেকৈ উলিয়াই সেইটো আলোচনা কৰিম। এই মিনটোক এভাৰেজ বুলিও কোৱা হয়। অসমীয়াত গড়, মধ্যমা, বহুলক আৰু প্ৰসাৰ কেনেকৈ উলিয়াই সেইটো আলোচনা কৰিম। গড়ক মধ্যমান বুলি কোৱা হয়। মধ্যমা, মধ্যমান একে একে শুনি অলপ মন দি চাই ল'বা। মধ্যমান মানে গড় আৰু মধ্যমাটোত নটো নাই। এই গড়, মধ্যমা, বহুলক মানে মিন মিডিয়ান মোড এইবিলাক ওলোৱাটো খুব এটা টান নহয়, সহজ, খালি অলপ মন দিব লাগিব আৰু খুব সাৱধানেৰে কৰিব লাগিব। মানে তোমালোকক মিন মিডিয়ান মোড উলিয়াবলৈ যিখিনি নাম্বাৰ দিয়া থাকে, মানে যিখিনি ডাটা দিয়া থাকে, তাৰ পৰা বাছি বাছি উলিয়াওঁতে ভুল হোৱাৰ সম্ভাৱনাটো খুব বেছি থাকে। সহজ বুলি ভাবি পেলাই পটাপট কৰিব যোৱা ভুল হৈ যাব পাৰে। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাবা, আশা কৰোঁ বুজি পাই যাবা। মিন মিডিয়ান মোড মানে গড়, মধ্যমা, বহুলক, প্ৰসাৰ এইবিলাক উলিয়াব লগা হ'লে এনেকৈ কিছুমান নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰবিলাকৰ মাজৰ পৰা তুমি মিন, মিডিয়ান, মোড, ৰেঞ্জ মানে গড়, মধ্যমা, বহুলক, প্ৰসাৰ আদি উলিয়াই ল'ব লাগিব। এইবোৰ উলিয়াবলৈ যাওঁতে ইয়াত উল্টা পুল্টাকৈ নাম্বাৰবিলাক দিয়া থাকে। তুমি প্ৰথমতে সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰুলৈকে সজাই ল'ব লাগিব। প্ৰথম কথা এইটো কাম কৰি ল'ব লাগিব। এইটো কাম কৰোঁতে অলপ সাৱধানে কৰি ল'ব লাগিব, যাতে ইয়াত থকা নাম্বাৰ এটাও ইয়াত মিছ হৈ নাযায় বা একেটা নম্বৰকে যদি তুমি দুবাৰ লিখি নিযা, এইবিলাক কথা অলপ মনত ৰাখিব লাগিব। তেনেহ'লে আহা আমি ইয়াৰ এই নাম্বাৰকেইটা যে দিয়া আছে, ইয়াত আমি সৰুৰ পৰা ডাঙৰটো প্ৰথমতে উলিয়াই লওঁ। চবতকৈ সৰু কিমান আছে? 5টো আগতে পাতি পেলাই এই 5টো কাটি দিবা, নহ'লে তুমি আকৌ পাতি দিব পাৰা, ভুল হ'ব পাৰে। মই যে কৈছিলোঁ ভুল হোৱাৰ চান্স বেছি থাকে, সেইকাৰণে 5ৰ পাছত ধৰা আছে 7টো পাতা এবাৰ কাটি দিবা। 8, 9, 10, 11, 12, 13, 14 আছে, বাকীকেইটা নাই, 14 আছে, 14 কাটা। 14 আকৌ আছে নেকি চোৱা ক'ৰবাত? আছে, এইটো 14 পিছত আৰু 14 আছে নেকি? আৰু 14 নাই, তাৰপিছত তেনেহ'লে কি থাকিব লাগিব? 15 আছে নেকি চোৱা? আছে, 15 কাটা। আৰু 15 আছে নেকি? যদি নাই 16 আছে নেকি? 16 আছে, 15 নাই। আৰু 16 এটা মই দেখিছোঁ এইটো। আৰু 16 আছে নেকি বিচাৰা? আছে, এইটো 16 মাজত। তাৰপিছত চাবা 17 আছে নেকি? আছে, 17 এইটো। তাৰপিছত চোৱা 17 পিছত আৰু 17 আছে নেকি? আৰু 17 নাই, 18 আছে, কিন্তু 18 আৰু 18 আছে নেকি চোৱা? এইটো 18 আছে। তাৰপিছত চোৱা 18 আৰু আছে নেকি? 18 আৰু নাই, 19হে আছে। 19ৰ পিছত 20 আছে, হৈ গ'ল। আমি নাম্বাৰখিনি এচেণ্ডিং অৰ্ডাৰত এৰেঞ্জ কৰি ল'লোঁ। এতিয়া আমি নাম্বাৰখিনি ঠিকেই পাতিছোঁ নাই এবাৰ চাই ল'ম। ইয়াত কেইটা নাম্বাৰ আছে? 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13টা নাম্বাৰ আছে। ইয়াতো 13টা হৈছে নাই গণি চোৱা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13টা ঠিকে আছে। গড় বা মধ্যমান বা মিন উলিয়াব লগা হ'লে যিকেইটা নাম্বাৰ দিয়া থাকিব, সেই নাম্বাৰকেইটা প্ৰথমতে প্লাছ কৰিব লাগিব। মানে এই গোটেইকেইটা নাম্বাৰ তুমি এনেকৈ প্লাছ কৰিব লাগিব। প্লাছ কৰাৰ পিছত যিমানটা নাম্বাৰ আছে, মানে 13টা আছিল, গণতে আমাৰ 13টা ওলাইছিল, 13 দি ইয়াত ডিভাইড কৰিব লাগিব। এতিয়া তুমি যদি যোগ কৰা পাই যাবা 195 হৰণ 13। 195ক 13 যদি হৰণ কৰা তুমি পাই যাবা 15। মানে এই সংখ্যাকেইটাৰ গড় বা মধ্যমান হৈছে 15। গম পালা? ধৰি লোৱা ইয়াত এই নাম্বাৰকেইটা 13টা নাছিল, ধৰা 12টা আছিলে, 20টো ধৰি লোৱা নাই, তেনেহ'লে 5ৰ পৰা 19লৈকে প্লাছ কৰিবা। প্লাছ কৰি পেলাই এইবাৰ 12টা দিহা হৰণ কৰিবা। যদি 10টা আছিল তেনেহ'লে 5ৰ পৰা 18লৈকে প্লাছ কৰিবা। প্লাছ কৰি ডিভাইডটো কিহেদি কৰিবা? 10 দি। বুজি পাইছানে কথাটো? ডিভাইড হ'ব ইয়াত থকা যিমানকেইটা নাম্বাৰ আছে সেই নাম্বাৰটো দি, আৰু প্লাছ হ'ব এই জাষ্ট নাম্বাৰকেইটা। এতিয়া এই নাম্বাৰকেইটাৰ মিন আমি পাই গ'লোঁ 15। এতিয়া আমি চাম মিডিয়ান বা মধ্যমা কিমান হ'ব। মিডিয়ান বা মধ্যমা কেনেকৈ উলিয়াই? সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ বা ডাঙৰৰ পৰা সৰুলৈ যেতিয়া সজাই ল'বা, সজাই লোৱাৰ পাছত এই সংখ্যাবিলাকৰ একদম মাজত থকা, মানে দুইফালৰ পৰা একদম মাজত থকা সংখ্যাটোৱেই হ'ব মিডিয়ান বা মধ্যমা। মন কৰিবা, ধৰা এইফালৰ পৰা মই 4টা কৰিলোঁ, এইফালৰ পৰাও 4টা চিন দিলোঁ, মাজততো বহুতকেইটা আছে, 5টা কৰা, এইফালৰ পৰা 5টা, এইফালৰ পৰা 6টা কৰা, এইফালৰ পৰা 6টা, মানে 1, 2, 3, 4, 5, 6, 1, 2, 3, 4, 5, 6, মাজত পৰি গ'ল 16। তেনেহ'লে মিডিয়ান বা মধ্যমা হ'ব 16। বুজি পাইছানে? সহজ হয়নে কথাটো? এটা কথা মনত ৰাখিবা, মাজত কেতিয়া পৰিব লাগিব? যেতিয়া সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰুলৈ সজাই ল'বা। ইয়াত যদি ডাঙৰৰ পৰা সৰুলৈ চোৱা, ধৰা ইয়াৰ পৰা 1, 2, 3, 4, 5, 6টা আৰু 1, 2, 3, 4, 5, 6টা, ইফালেও 6টা, ইফালেও 6টা, মাজত পৰি আছে 20 নহয় কিন্তু, কিয়? ইয়াত সৰুৰ পৰা ডাঙৰ বা ডাঙৰৰ পৰা সৰুলৈকে সজোৱা হৈ থকা নাই সংখ্যাকেইটা সজোৱা হ'ব লাগিব সৰুৰ পৰা ডাঙৰলৈ, তেতিয়াহে মাজত যিটো পৰিব সেইটোহে মধ্যমা হ'ব। এনেকৈ থাকিলে মাজত থাকিলে মধ্যমা নহয়। কথাটো বুজি পাইছা নহয়? ইয়াৰ পাছত আহি গ'ল মোড বা বহুলক। এটা নাম্বাৰ চিৰিজত, মানে এনেকুৱাকৈ যেতিয়া নাম্বাৰ তোমাক দিয়া থাকিব, তাত আটাইতকৈ বেছি যিটো নাম্বাৰ থাকিব সেই নাম্বাৰটোৱেই হ'ব মোড।
মানে এটা নাম্বাৰকে যিমানবাৰ বেছি ৰিপিট হৈ থাকিব সেই নাম্বাৰটোৱে হ'ব মোড বা বহুলক ইয়াত চোৱা 14 টো দুবাৰ আছে 18 টো দুবাৰ আছে কিন্তু 16 টো তিনিবাৰ আছে মানে 16 টো বেছি টাইম ৰিপিট হৈ আছে মানে 16 হ'ব মোড যদি 16 নাথাকিলে হয় তেনেহলে বহুলক কি হলে হয় 14 দুবাৰ আছে 18 দুবাৰ আছে তেনেহলে বহুলক 14 আৰু 18 দুটা হলে হয় মত ৰাখিবা বহুলক দুটা হ'ব পাৰে মাধ্যমা এইবিলাক দুটা হ'ব নোৱাৰে বহুলক দুটা কি তিনটাও হ'ব পাৰে এইখিনি সংখ্যাৰ কাৰণে বহুলক কি হ'ব 16 কিয় 16 টো 3 টাইম ৰিপিট হৈ আছে যদি 16 টো দুবাৰ হে ৰিপিট হৈ থাকিলে তেনেহলে 14 দুবাৰ 16 দুবাৰ 18 দুবাৰ হল হয় তেনেহলে বহুলক কি হল হয় বহুলক তিনটা হল হয় 14 হল হয় 16 হল হয় 18 হল হয় ধৰা তোমাক এনেকা নাম্বাৰ দিয়া আছে 1 2 3 4 5 6 7 8 এই নাম্বাৰ কিটাৰ বহুলক কিমান মোড কিমান ইয়াত দেখিছা তোমাৰ এটা নাম্বাৰো ৰিপিট হৈ থকা নাই সব এবাৰ আছে মানে ইয়াত বহুলক নাই কিন্তু ইয়াত যদি 2 আৰু এটা আছে মানে ইয়াৰ এটাটো তেনেহলে এই নাম্বাৰ সিস্টেমটোত বহুলক হ'ব বা মোড হ'ব 2 এবাৰ আহি গ'ল ৰেঞ্জ বা প্ৰসাৰ কেনেকৈ উলিয়াবা একেই কথা প্ৰথমতে সৰুৰ পৰা ডাঙৰলৈ ভগাই লবা ভগাৰ পিছত আটাইতকৈ ডাঙৰ যেটো থাকিব 20 আৰু আটাইতকৈ যেটো সৰু থাকিব ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিবা 20 ৰ পৰা 5 গলে কিমান হৈ যাব 15 মানে ৰেঞ্জ হৈ গল বা প্ৰসাৰ হৈ গল 15 তেনেহলে আমাক দিয়া এই ডাটাখিনিৰ আমি মিন মিডিয়ান মোড আৰু ৰেঞ্জ উলিয়ালো মিন কিমান পালো 15 কেনেকৈ কৰিলো এই নাম্বাৰ কিটা গুটে খবাকে প্লাস কৰি পেলাই যিমানটা নাম্বাৰ আছিল 13টা নাম্বাৰ আছিল 13 দিয়া ডিভাইড কৰি দিলো 15 ওলাই গল মিডিয়ান কিমান হল 16 মিডিয়ান মানে সৰু পৰা ডাঙৰলৈ এৰেঞ্জ কৰাৰ পাছত আটাইতকৈ মাজত যেটো পৰি যাব এইটোই হ'ব মিডিয়ান মোড কি যোনটো নাম্বাৰ আটাইতকৈ বেছিবাৰ ৰিপিট হৈ আছে এইটোই হ'ব মোড ৰেঞ্জ বা প্ৰসাৰ মানে কি সৰুৰ পৰা ডাঙৰলৈ যেটা আমি সজাই ললো সজোৱাৰ পিছত আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো মাইনাস কৰি দিবা এইটো হৈ যাব ৰেঞ্জ এইবাৰ তোমাক এই নাম্বাৰ কিটাৰ মিন মিডিয়ান মোড ওলাব দিছে এইবাৰ নাম্বাৰ কিটা দিয়া আছে চোৱা 1 2 3 4 5 6 7 8 টা মানে 8টা নাম্বাৰ দিয়া আছে মিন কেনেকৈ উলিয়াবা মিন উলিয়াবৰ কাৰণে যিমান বিলাক নাম্বাৰ দিয়া আছে সব প্লাস কৰি দিবা 2 + 4 + 5 12 + 14 ডিভাইড কি দি কৰিবা নাম্বাৰ কিটা দিয়া আছিল 8টা 8 এ ডিভাইড কৰি দিয়া গুটি আকৌ প্ৰথমতে যোগ কৰা যি নাম্বাৰ পাবা নাম্বাৰটো 1 দি ডিভাইড কৰি দিয়া ইয়া ওলাই যাব হয়তো পইণ্টটো ওলাই যাব পাৰে ওলালে ওলা যেটো ওলাব হেতু হ'ব ইয়াৰ মিন মিডিয়ান কি হ'ব মিডিয়ান হ'ব সৰুৰ পৰা ডাঙৰলৈ ভগাই লোৱাৰ পিছত যোনটো মাজত পৰিব এইটোই হ'ব মিডিয়ান মই এটো সৰুৰ পৰা ডাঙৰলৈ আগতে ভগাই থৈ দিছো ইয়াত মিডিয়ান কোনটো হ'ব চাবা এইফালৰ পৰা আমি 4টা ধৰিলো এইফালৰ পৰাও 4টা ধৰিলো এতখন মাজত সংখ্যা নাই ইয়াৰ আগৰবাৰটো ওলাই গৈছিল মাজত সংখ্যা এইফালৰ পৰা 6টা এইফালৰ পৰা 6টা ধৰণে মাজত ওলাই গৈছিল ইয়াত এইফালৰ পৰা 4টা এইফালৰ পৰা 4টা ধৰি আহোঁতে ইয়াত মিডিয়ান নাই মানে যুগ্ম সংখ্যক আছে ইয়াত ইভেন নাম্বাৰত আছে ইভেন নাম্বাৰত থাকিলে কি কৰিবা এইফালৰ পৰা 3টা ধৰিবা এইফালৰ পৰা 3টা ধৰিবা তেতিয়া মাজত কেইটা পৰি যাব দুটা মন কৰা মই আগতে কৈছো মিডিয়ানটো দুটা হ'ব নোৱাৰে মিডিয়ান এটাই হ'ব লাগিব মাধ্যমা এটাই হ'ব লাগিব যদি এনেকুৱা টাইপত পৰি থাকে তুমি কৰিবা কি এই নাম্বাৰ দুটা প্লাস কৰি দিবা 6 + 10 কৰি পেলাই এনসাৰটো কিমান পাবা 16 16ক 2 দি ডিভাইড কৰি দিবা মানে পাই যাবা কিমান 8 ইয়াৰ মাধ্যমা বা মিডিয়ান হৈ যাব 8 বুজি পালা না কেনেকৈ কৰিলো যদি যুগ্ম সংখ্যক ইভেন নাম্বাৰ থাকে তেনেহলে মাজতটো দুটা ওলাই যাব দুটাটো মিডিয়ান হ'ব নোৱাৰে এই সংখ্যা দুটা প্লাস কৰিবা প্লাস কৰি 2 দি হৰণ কৰিবা কিয় 2 দি হৰণ কৰিছা দুটা নাম্বাৰ প্লাস কৰাৰ কাৰণে 2 দি হৰণ কৰি দিবা যেটো আনসাৰ হ'ব হেতু হৈ যাব মিডিয়ান আকৌ এবাৰ চাইবা ধৰা তোমাক এইকিটা নাম্বাৰকে দিয়া আছিল খালি ইয়াত এটা ধৰা 15 আছে তেতিয়াহলে মিডিয়ান কি হ'ব 1 2 3 4 4টা 1 2 3 4 এফালে 4টা তে মাজত কি থাকি গল 10 যদি ইয়াত 9টা সংখ্যা থাকিলে হয় তেনেহলে এইফালে 4টা এইফালে 4টা ধুনিয়াকে ভাগ কৰি এটা মাজত পাই গলো হয় কিন্তু 8টা থাকা কাৰণে ইয়াত মাজত আমি নাই পোৱা আকৌ সজিয়া 10টা দি দিয়া তেতিয়াহলে কি হ'ব চোৱা এইফালৰ পৰা 5টা এইফালৰ পৰা 5টা 1 2 3 4 5 1 2 3 4 5 আকৌ মাজত পোৱা নাই তেতিয়া তুমি কৰিবা কি এই দুটা প্লাস কৰিবা মাজত দুটা পৰে 10 যোগ 10 মানে 20 হ'ব কাটি দিয়া 2 দি হৈ যাব 10 মানে তেতিয়া হৈ যাব ইয়াৰ আকৌ 10 এতিয়া এই নাম্বাৰ কিটাৰ মোড কি মোড মানে কোনটো নাম্বাৰ আটাইতকৈ বেছিবাৰ ৰিপিট হৈ আছে 10 দুবাৰ আছে বাকি বিলাক সব এবাৰ আছে 10 দুবাৰ আছে মানে মোড হৈ যাব 10 এই নাম্বাৰ কিটাৰ ৰেঞ্জ কি হ'ব বা প্ৰসাৰ কি হ'ব আটাইতকৈ ডাঙৰটোৰ পৰা আটাইতকৈ সৰুটো মাইনাস কৰি দিয়া 14 ৰ পৰা 2 মাইনাস কৰিলে কিমান হৈ যাব 12 বুজি পাইছানে তোমাক কিটাবা এনেকুৱা এখন চাৰ্ট দি দিব এই চাৰ্টখনৰ ভিতৰত মোড কি উলিয়াব দিয়ে মানে বহুলক উলিয়াব দিয়ে
এই চাৰ্টখনত দেখুওৱা আছে যে এটা পৰীক্ষাত 100 মাৰ্কছৰ ভিতৰত মেথছত কিমানটা ষ্টুডেণ্টে কিমানকে নাম্বাৰ পাইছে এইখিনি চাৰ্টৰ ভিতৰত তুমি এতিয়া ইয়াত বহুলক ওলাব লাগে তুমি জানা যদি তোমাক এনেকে কমা কমা দি পেলাই নাম্বাৰ দিয়া থাকিলে হয় আটাইতকৈ বেছি যোনটো সংখ্যা ৰিপিট হৈ থাকিব সেইটোৱে হ'ব বহুলক এনেকে দিলে কি হিচাপত ওলাবা এনেকে দিলে বেছিহে সহজ চাবা এইখিনি নং অফ ষ্টুডেণ্ট মানে কিমানটা ষ্টুডেণ্টে পাইছে আৰু এইখিনি হৈছে মাৰ্ক 100ৰ ভিতৰত 87 পাইছে 16টাই 48 পাইছে 14টাই 81 পাইছে 20টাই 46 পাইছে 10টাই আৰু 98 পাইছে 15টাই তেনেহলে বহুলক কোনটো বা মোড কোনটো মন কৰা 81 নাম্বাৰটো 20টা ষ্টুডেণ্টে পাইছে সবতকে বেছি ষ্টুডেণ্টে পাইছে মানে আমি যদি এই নাম্বাৰ কিটাকে যেনেকৈ ঘূৰাই ঘূৰাই লিখি থাকো 81 টো আমি 20 বাৰ লিখিব লাগিব ঠিক তেনেকৈ 48 টো 14 বাৰ লিখিব লাগিব 46 টো 10 বাৰ লিখিব লাগিব তেনেহলে কোনটো নাম্বাৰ আটাইতকৈ বেছি লিখিম 81 টো লিখিম নে লিখিম 81 টো কেইবাৰ লিখিব লাগিব 20 বাৰ কাৰণ 20টা ষ্টুডেণ্টে 81 নাম্বাৰ পাইছে তেনেহলে ইয়াৰ বহুলক বা মোড হ'ব 81 কথাটো বুজি পালানে কেনেকৈ উলিয়ালো এটা শৰ্ট ফৰ্ম কৈছো যদি এনেকুৱা চাৰ্টত দিয়া থাকে তেনেহলে তুমি ইয়াত চাবা ষ্টুডেণ্ট কোনটো ঘৰত সবতকৈ বেছি আছে এইটো ঘৰত 20 আছে এইটো ঘৰত যদি 20 আছে তে বহুলক বা মোড হ'ব 81 টো কাৰণ 81 টোৱে বেছি টাইম ৰিপিট হৈ আছে তোমালোকে এই ভিডিঅটো চাই পেলাই যদি কিবা নুবুজা আছে তেনেহলে মোক কমেন্ট কৰি জনাবা মই বুজাই দিম